Good morning everyone. মই এটা পুনৰ নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আজি বজাৰত আৰু এয়া ললো মাছ বা আসামিজ থালি খাম প্ৰপাৰ আসামিজ কিবা কিবি লোৱাৰ পিছত মই ইয়াতে কচু বইল কৰি থোৱা কচুখিনি দিছো বজাৰত আৰু এয়া ললো মাছ লোৱা দেখাবলৈ নহল আৰু এইবিলাক কিবা কিবি চব্জি লৈ আছো আৰু আজি ভাবিছো কিবা আসামিজ থালি খাম প্ৰপাৰ আসামিজ কিবা কিবি সেইকাৰণে কিবা কিবি বজাৰ কৰিছো আৰু মই ৰেচিপি দিবলৈ ট্ৰাই কৰিম আপোনালোকে মোৰ ভিডিঅ'টো আগলৈ চাই থাকিব মই দেখুৱাই যাম কি কৰোঁ So guys, এতিয়া মই আহি ৰুম পালোহি আৰু আজি ওয়েদাৰটো বহুত ঠাণ্ডা হয় ঠাণ্ডা মানে ৰ'দ নাই কিন্তু বৰষুণ অহা নাই সেইকাৰণে ভাবিলো আজি কিবা স্পেশাল বনোৱা যাওক আৰু আমিতো জেনেৰেলি মাংস খাই থকা হয় মাংস বেছি খোৱা হয় সেইকাৰণে ভাবিলো আজি মাছৰে কিবা ৰেচিপি বনোৱা যাওক অলপ থলুৱাকে আৰু সেইকাৰণে বজাৰ কৰি আহিলো আপোনালোকক তো আগত দেখুৱাইছিলো কি বজাৰ কৰিছিলো আৰু এতিয়া হেয়া বনাওঁগে আৰু মোৰ লগত কন্টিনিউ কৰি থাকো আপোনালোকে আৰু মোৰ লগত আছে ইয়া পুঠি মাছ ইয়াত প্ৰায় 200 গ্ৰাম মান আছে মাছ আৰু এটো হৈছে এটা লোকেল মাছৰ নামটো ভালদৰে নাজানো প্ৰায় 1 কেজিৰ ওচৰা-ওচৰি মাছ আছে আৰু এতিয়া হাতখন চাও মই কি বনাও তাৰ ভাজি লৈছো আৰু এটো এতিয়া চিটি মাৰিলে মই অফ কৰিছো আৰু এফালে কেৰাহী পাতিছো ইয়াত মই ফাৰ্স্ট মাছখিনি ফ্ৰাই কৰি লম আৰু তাৰ পিছত কি কৰা বুলি আছে কেৰাহী গৰম হৈছে মই এতিয়া ইয়াত ব্যৱহাৰ কৰিম মিঠাতেল আৰু মই মাছখিনি ফাৰ্ষ্টতে ফ্ৰাই কৰি লম খাবলে ভাল হয় কিন্তু ফ্ৰাই কৰিবলে বহুত ঝালা মানে বেয়া ফুটে আৰু মোৰ এটো কাম বেয়া ভয় লাগে এইটো ট্ৰাই কৰি চাও আৰু ভালদৰে তেলখিনি গৰম হ'বলৈ দিব আপোনালোকে তাৰ পিছত দিব মাছখিনি গৰম হৈছে মই ইয়াত এপিছ-এপিছকে মাছখিনি দি দিম কিন্তু নুফুটিলে হয় আৰু দেই আৰু এই মাছখিনি ফ্ৰাই হৈ আছে আৰু এইজোপা আপোনালোকে মানিপ্লান টিকাৰ পাৰিছে মই সেইদিনাখন ফটককৈ বজাৰ পৰা লৈছোঁ আৰু মানিপ্লানবিলাক মনচুন অহা নাই কিন্তু এতিয়া মানিপ্লানবিলাক বহুত বেছিকৈ পাৰিছে আৰু মই ইমান তেনেকৈ কেয়াৰ লোৱা নাই ফ্ৰাই কৰা হ'লো এয়া আৰু এইখন কেৰাহীতে মই আৰু অকণমান মিঠাতেল দি দিম আৰু অলপ মিঠাতেল দিছোঁ তাৰপিছত মই ইয়াতে ব্যৱহাৰ কৰিছোঁ অলপ পাঁচফোৰণ মই এতিয়া ইয়াতে দিম এটা ডাঙৰ কাটি থোৱা পিঁয়াজ আৰু এইখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ভালদৰে লৰাই ল'ব আৰু লগতে অলপ ব্যৱহাৰ কৰিম আদা নহৰুৰ পেষ্ট এয়া আপোনালোকে পিছতো দিব পাৰে কিন্তু মই তেলতে দি দিছোঁ আৰু এতিয়া ইয়াত ব্যৱহাৰ কৰিম অলপ হালধি আৰু অলপ জিৰা ধনিয়া পাউডাৰ বহুত অলপ দিছোঁ আপোনালোকে নিদিলেও হৈ যায় আৰু এইখিনি পুনৰ ভালদৰে লৰাই ল'ম আমাৰ লগত আছে এয়া এইখিনি হৈছে চেৰি টমেটো আলু লৈ আহিলো আৰু যেতিয়া কিছুমান থলুৱা খাদ্য বনোৱা যায় তেতিয়া এইবিলাক বস্তু দিয়া যায় খুব ধুনীয়া তাৰ পৰা এটা টেষ্ট আহে আৰু আমাৰ লগত আৰু এটা আজি স্পেশাল ৰেচিপি আছে সেইটো দেখুৱাম আৰু তাতো এক চেৰি টমেটো ব্যৱহাৰ কৰিব লাগিব আৰু এই পিঁয়াজখিনি অলপ ভালদৰে সিজি যোৱাৰ পিছত মই ইয়াত দি দিম বিলাহী কেইটামান কাৰণ আজি মাছৰ টেঙা জোল বনাইছো
ইয়াতে অলপ আপোনালোকে এতিয়া নিমখ ব্যৱহাৰ কৰিব যাতে বিলাহীকেইটা সোনকালে সিজি যায় সোৱাদ অনুসৰি আপোনালোকে নিমখ ব্যৱহাৰ কৰিব মই এতিয়া জাষ্ট অলপ দিছোঁ মই পিছত আকৌ দিম আৰু 5 মিনিট মানৰ কাৰণে স্লো ফ্লেমত ঢাকন মাৰি দিম এইকেইটা অলপ সিজি যোৱাৰ পিছত মই ইয়াতে ব্যৱহাৰ কৰিম দুমুঠি কাটি থোৱা পালেং আৰু পালেংখিনি মই ইয়াতে দি দিম ইয়াতে গোটেই পালেং আৰু ভালদৰে লৰাই মই স্লো কুকত 5 মিনিট সিজাই লম এইখিনি 2 মিনিট মান লৰাই ললো আৰু মই কথা ক'বলৈ পাহৰি গলো ইয়াত মই এটা বইল কৰা আলু লৈছো আৰু আলুখিনি মই ইয়াত দি দিম যদি আপোনালোকে আলুখিনি দি দিয়ে তেতিয়া গ্ৰেভিটো অলপ ঠিক হয় অলপ ডাঠ হয় সেইকাৰণে আলু ব্যৱহাৰ কৰিছো মই ইয়াত এটা আলুখিনি দি ভালদৰে লৰাই পুনৰ আপোনালোকে 5-10 মিনিটৰ কাৰণে মাৰি থৈ দিব আৰু এয়া দেখিব পাৰিছে ইমান ধুনীয়াকৈ সিজি গৈছে এয়া 5 মিনিট মান সিজিলো আৰু এইখিনি আকৌ ভালদৰে অলপ লৰাই ল'ম আৰু এইখিনি অলমষ্ট হৈ গৈছে কাৰণ জানেই আপোনালোকে শাক সিজিবলৈ বেছি সময় নালাগে আৰু বিলাহীখিনিও সিজিয়ে গ'ল আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম গৰম পানী আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব যদি ঠাণ্ডা পানী দিয়ে ইয়াৰ টেষ্টটো বেয়া হৈ যায় আৰু ইয়াত অলপ গৰম পানী ব্যৱহাৰ কৰিলোঁ আৰু এতিয়া আপোনালোকে ফ্লেমটো অলপ বেছি কৰি দিব পাৰিব মিডিয়াম কৰি দিব পাৰিব আৰু এতিয়া মই ইয়াতে দি দিম মাছ কেইপিচ এইখিনি 70% ফ্ৰাই কৰি থোৱা আছে মাছখিনি দি দিছোঁ আৰু মাছখিনি দি পুনৰ ভালকৈ উতল নহালৈকৈ মই ঢাকি দিম আৰু ইয়াতে মই ব্যৱহাৰ কৰিম দুটা জলকীয়া দিছো আৰু এইকেইটা মই কাটি দিয়া নাই কাৰণ এনেকৈ দিলে ইয়াৰ পৰা ধুনীয়া ফ্লেভাৰ আহে আৰু এইখিনি মই পুনৰবাৰ ভালদৰে ঢাকি দিম আৰু মই এতিয়া আৰু আজি যোনটো মাছ লৈছিলোঁ তাতে আছিলে কণীখিনি আৰু এইটো ছিজন এটাৰ কাৰণে ভাল যে এইটো ছিজনত মাছৰ কণী পোৱা যায় আৰু মাছৰ কণী মোৰ খুব বেছি ফেভৰেট আৰু মই মাছৰ কণীখিনি এতিয়া অলপ দিছোঁ ময়দা আপোনালোকে বেচন বা পিঠাগুড়ি কিবাকিবি দিব পাৰে মই অলপ ময়দা ব্যৱহাৰ কৰিছোঁ বা আপোনালোকে কৰ্ণফ্ল'ৰ দিব পাৰে মোৰ ওচৰত কৰ্ণফ্ল'ৰ আছিলে খালি পাহৰি গৈছোঁ আৰু এতিয়া ইয়াত দিছোঁ অলপ ডাঙৰ এটা কাটি থোৱা পিঁয়াজ আৰু জলকীয়া আৰু দিছোঁ ইয়াত অলপ আদা নহৰু পেষ্ট এইটো অলপ দিছোঁ মই জাষ্ট আপোনালোকে নিবলৈ সময় আছে গোন্ধৰ কাৰণে দিছোঁ আৰু এয়া অলপ মান ধনিয়া আৰু মই ইয়াতে অলপ মান ধনিয়া কাটি দিছোঁ ইয়াৰ পৰা খুব বেছি এটা ষ্ট্ৰং ফ্লেভাৰ ওলায় আৰু সেইকাৰণে খাই ভাল লাগে বেছি দিয়া নাই মই অলপ দিছোঁ আৰু ব্যৱহাৰ কৰিম অলপমান কৰ্ণফ্ল'ৰ অলপ দিছোঁ কাৰণ মই ময়দা অলৰেডি দিলোঁ আৰু অলপ দিম কাশ্মীৰী ৰেড চিলি এইটো অপচনেল আপোনালোকে নিদিলেও হয় আৰু দিম সোৱাদ অনুসৰি নিমখ আৰু অকণমান হালধি হৈ গ'ল এতিয়া এইখিনি আপোনালোকে ভালদৰে লৰাই ল'ব অলপ দিম মান ধনিয়া
আৰু মই গেছটো বন্ধ কৰি দিম ইয়াতে মই এতিয়া অলপ মাছখিনি কাটি দিছোঁ এতিয়া বনাম মই মাছৰ মাথাৰ লগত কচু আৰু সেইকাৰণে মই ইয়া লৈ লৈছোঁ আৰু এতিয়া মই কেৰাহীত তেল অলপ দি পেলাই ইয়াত দিছোঁ এটা ডাঙৰ পিঁয়াজ এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিছোঁ অলপ আদা নহৰু পেষ্ট আৰু 3টা জলকীয়া মছলাৰ লগত অলপ বেছি জ্বলা হ'লে খাই ভালেই লাগিব মই ইমান বেছি দিয়া নাই এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম জোখ অনুযায়ী হালধি আৰু অলপ জিৰা পাউডাৰ জিৰা ধনিয়া পাউডাৰ আৰু এইখিনি পুনৰ ইয়াৰ পৰা এটা গোন্ধটো নোযোৱালৈকে আদা নহৰু আপোনালোকে ভালদৰে লৰাই ল'ব আৰু ইয়াত মই প্ৰথমতে মাছৰ মাথাকেইটা ব্যৱহাৰ কৰিছোঁ কাৰণ এইকেইটা অলপ সিজিবলৈ সময় লাগে আৰু মই বস্তুখিনি যিহেতু বইলে কৰি থৈছোঁ সেইকাৰণে সেইখিনি কমতে হৈ যাব আৰু এইকেইটা অকণ ফ্ৰাই কৰি ইয়াতে আপোনালোকে দিব জোখ অনুযায়ী নিমখ লোৱাৰ পিছত মই ইয়াতে কচু বইল কৰি থোৱা কচুখিনি দিছোঁ আৰু ইয়াত কেইটামান দিছোঁ কণ বিলাহী আৰু কণ বিলাহী দিলে ইয়াৰ পৰা কচুৰ পৰা অলপ ফটোৱাৰ চান্স থাকে ন সেইটো কণ বিলাহী দিলে নাইকিয়া হয় আৰু ইয়াত অলপ কণ বিলাহী দি দিছোঁ আৰু দিছোঁ এটা বইল কৰা আলুটো দিছোঁ কাৰণ আলু দিলে অলপ গ্ৰেভিটো ডাঠ হয় আৰু এইখিনি ভালদৰে লৰাই অলপ সময় ঢাকি থৈ দিছোঁ আৰু এইখিনি 5 মিনিটমান ভালদৰে ভাজি লোৱাৰ পিছত পুনৰবাৰ ভালদৰে লৰাই লৈছোঁ আৰু ইয়াত মই ব্যৱহাৰ কৰিম অলপ জালুকৰ গুড়ি আৰু আকৌ ভালদৰে লৰাই ল'ম আৰু মই ইয়াত দিম গৰম পানী অলপ পানী ব্যৱহাৰ কৰিছোঁ বেছি নাই কৰা আৰু যেতিয়া ভালদৰে উতল আহিব এইখিনি হৈ যাব আৰু মই এতিয়া এইখিনি আকৌ ঢাকি দিম মই এইফালে এখন আকৌ কেৰাহী লৈ লৈছোঁ ইয়াতে মই অলপ ব্যৱহাৰ কৰিম ৰিফাইন তেল আৰু মই ইয়াত পুঠি মাছকেইটা ফ্ৰাই কৰি ল'ম এইখিনিও ভালদৰে সিজি আহিলে আৰু এইখিনি মই এতিয়া গেছটো অফ কৰি থৈ দিম মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু এইকেইখন কেৰাহীতে মই আৰু অলপ তেল ব্যৱহাৰ কৰি মাছৰ পনীৰ পকৰীখিনি বনাই ল'ম ফাইনেলি আজিৰ ৰেচিপি চব হৈ গ'ল এয়া কচু আৰু মাছৰ মাথা এয়া পালেং বিলাহীৰ লগত মাছ এয়া মাছৰ কণীৰ পকোৰা এয়া কাৰি পাত্তাৰ লগত বেচন দি পেলাই ফ্ৰাই এয়া পুঠি মাছৰ ফ্ৰাই আৰু এয়া মাছৰ কণীৰ লগত ভাত ভাজি এয়া হৈ গ'ল এতিয়া খাম আৰু ৰিভিউ দিম আপোনালোকেও ট্ৰাই কৰিব আৰু হোপফুলি ভাল পাব চাগে আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে আৰু গোটেইখিনি প্ৰপাৰ ৰেচিপি দিয়া নহ'ল কাৰণ ভিডিঅ'টো বেছি লেন্দি হৈ যায় আৰু যদি ভাল পালে শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব